ডিজেকে এক্সপ্ৰেছৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছোঁ এটি বিশেষ সফলতাৰ কাহিনী। ইমানেই সফলতাৰ কাহিনী যে বিশ্বৰ ভিতৰত ৬ম স্থান লাভ কৰি ২.৫ কোটি টকাৰ স্কলাৰশ্বিপ লাভ কৰিবলৈ সক্ষম হয়। এই সফল ছাত্ৰজন হৈছে বিহাৰৰ ৰাজধানী পাটনাৰ ১৭ বছৰীয়া প্ৰেম কুমাৰ। প্ৰেম কুমাৰে আমেৰিকাৰ লাফাইট কলেজৰ দ্বাৰা অনুষ্ঠিত কৰা পৰীক্ষাত পৃথিৱীৰ ভিতৰত ৬ম স্থান লাভ কৰি ২.৫ কোটি টকাৰ স্কলাৰশ্বিপ লাভ কৰাৰ উপৰিও লাফাইট কলেজত মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়াৰ সুযোগ লাভ কৰে। প্ৰেম কুমাৰৰ দেউতাক এজন দিন হাজিৰা কৰা শ্ৰমিক। তেওঁৰ মাতৃৰ ১২ বছৰ আগতেই অকাল মৃত্যু হৈছিল। প্ৰেম কুমাৰৰ ঘৰত বিদ্যুতৰ সংযোগ নথকাৰ বাবে চাকিৰ পোহৰেৰে পঢ়িব লগা হৈছিল। প্ৰেম কুমাৰৰ পিতৃয়ে বহুত কষ্টৰ মাজেৰে তেওঁক পঢ়াইছিল। দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে সেই কথা প্ৰমাণ কৰি দেখুওৱাৰ লগতে আন ১০জনৰ বাবে প্ৰেৰণা হৈ ৰ'ব প্ৰেম কুমাৰ।